নমস্কাৰ সকলোকে মই উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম যিসকলে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীত কম নম্বৰ পাম বুলি ভাবিছে, যোনখনে পৰীক্ষা বেয়া হ'ব বুলি ভাবিছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু যোনখনে ভাল হ'ব বুলি ভাবিছে এইটো ভিডিঅ'টো নেচালেও হ'ব। ভিডিঅ'টো হৈছে যোনসকলে মানে কোনোবা এটা ছাবজেক্টত কম নম্বৰ পাইছে, অৰ্থাৎ ইংলিছ বা গণিতত গেছ মাৰ্ক আছে, গেছ মাৰ্ক কিমান থাকিব, কিহত দিব, তাৰ বিষয়ে আজি আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি আলোচনা কৰিম গেছ মাৰ্ক। গেছ মাৰ্কটো প্ৰতি বছৰে থাকে, এতিয়াও থাকিব, চিন্তা নাই কোনো। 2022 চনত এইটো থাকিয়ে যাব। যিসকলে ভয় লাগি আছে অলপ গেছ মাৰ্ক নিদিব বা মই ফেইল কৰিম কিবা কিবি বুলি, চিন্তা নাই। গেছ মাৰ্ক যিহেতু দিব, গেছ মাৰ্ক কিহত দিব আৰু কিহত দিব তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। গেছ মাৰ্ক আচলতে গণিত আৰু ইংলিছত, তাৰপিছত আৰু বেলেগ অসমীয়াত নিদিয়ে। যদি মাতৃভাষা যদি অসমীয়া হয়, অসমীয়া জাতকৈ গেছ মাৰ্ক নিদিয়ে। আৰু ইলেক্টিভ ছাবজেক্ট যোনে জেনেৰেল ইলেক্টিভ লৈছে তাত গেছ মাৰ্ক একেবাৰে নাথাকে, নিদিয়েও। যদি তোমালোকৰ পৰীক্ষা ইংলিছ বা গণিতত বেয়া আছে বা বিজ্ঞানত বেয়া আছে, কোনো চিন্তা নাই। যদি যোনবিলাকত বেছি নম্বৰ পাই থৈছা, বোলে আছামিছত তুমি বহুত পাই থৈছা, যদি হেৰিয়ত ইংলিছত যেনিবা তুমি 25 মান পাবা, লাগে 30, কোনো চিন্তা নাই, 5 নম্বৰ গেছ দি দিব। যদি ইংলিছতো যদি তুমি 25 মান কৰি থৈছা, লাগে তোমাৰ 5 কৰিবলৈ 30, মোটামুটি যোনবিলাক নম্বৰ বেছিকৈ কৰি থৈছিলা বা ইংলিছত যোন কম নম্বৰ পাম বুলি ভাবি আছা, তাৰ যোনবিলাক তুমি জেনেৰেল ইলেক্টিভ বা আছামিছত যোনখিনিত বেছিকৈ কৰিছিলা, তাৰপৰা বস্তুটো ধাৰ আনি পিনি ইয়াত যোগ কৰি দিব। যোগ কৰি পিনি তুমি পাছ কৰিবা। কিমান দিব টোটেল কৰি দিছোঁ। এখনত খুব বেছি 6কৈ গেছ দিব পাৰে, দুখৰ একেবাৰে অত্যাধিক 2খন ছাবজেক্টত গেছ মাৰ্ক দিব পাৰে, ইংলিছ আৰু গণিত, আৰু সেইবোৰ নিদিয়ে। তাৰপিছত আছামিছত নিদিয়ে, তাৰপিছত জেনেৰেল ইলেক্টিভ নিদিয়ে। সেইকেইটা নম্বৰত চিন্তা কৰিব, সেইকেইখন ছাবজেক্টত চিন্তা। ধন্যবাদ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।